নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আহিছোঁ লখিমপুৰৰ নাৰায়ণপুৰ লেটেকু পুখুৰীলৈ, শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানলৈ। আমি ইয়াত লেটেকু পুখুৰীটো খুবেই বিখ্যাত। আমি চাবলৈ আহিছোঁ, আপোনালোকক দেখামো। আৰু কিবা যদি ইয়াত ভুল ভ্ৰান্তি হৈ যায় ক্ষমা কৰি দিব, আমি নাজানো বহুতখিনি কথা। আহিছোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মেইন যোনখন আপোনাৰ মেইন গেটখন, নামঘৰটো ডাঙৰ নামঘৰত আছে, ডাঙৰ জন্মস্থানৰ অলপ আগতে আছে। আমি পাইছোঁ বৰ্তমান, দুখোজ গ'লে পামগৈ। ব'লক চাবলৈ। এয়া চাওক, ঐতিহাসিক লেটেকু পুখুৰী। বহুত পুৰণা পুখুৰী এইটো, মাধৱদেৱৰ জন্ম হোৱাৰ পৰাই আছে তেওঁ ক'ব পাৰি। এইটো পুখুৰী বহুত বিখ্যাত, আপোনালোকক দেখাম, চাই ল'ব। আপোনালোকক দেখাম এতিয়া শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ নামঘৰ। গুৰুগৃহস্থানীয় চাই লওক, গুৰুজন আছিলে গুৰুগৃহ মাধৱদেৱৰ। চাই লওক, অতি সুন্দৰ, অতি মনোমোহিত। আহিলে আপোনাক নিজে ভাল লাগিব। আপোনালোকে আহিব, চাব, গোটেইখিনি আপোনাৰ সুন্দৰ। চাই লওক, প্ৰথমে জিৰণি চাই লওক। বন্ধু বান্ধৱীসকল, যিজন নামঘৰৰ আপোনাৰ কৰ্মকৰ্তা আছিলে, তেওঁ আমাক সুধিছিলোঁ যে আমি কিছুমান এই জেগাডোখৰ বিষয়ে, মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে কিছুমান কাহিনী ক'ম বুলি কৈ দিছিলে আমাক। ভিডিঅ'টো ইয়াত বনাবলৈ দিয়াৰ কাৰণে আমি বনাইছিলোঁ। ইয়াত কিছুমান কথা সুধিম বুলি ভাবিছিলোঁ, ক'ম বুলি কৈছিলে। এতিয়া বৰ্তমান আজি দেওবাৰ, যিহেতু বহুতো শৰাই দিছে, আগভাগ কৰিছে। যোনজন বিজি হৈ আছে অলপ কামত, আৰু আপোনাৰ বহুতো আলহী আহিছে। সেইখিনিৰ কাৰণে আপোনাক ক'ব নোৱাৰিলে, আমাক জনাব নোৱাৰিলে, সেইখিনি গোটেইখিনি ক'ব নোৱাৰিলে। জেগাডোখৰ আছে, আমি যিখিনি আছে দেখাই দিছোঁ আপোনালোকক। আৰু বাকী যদি কিবা দায় দোষ আছে আপোনাক ক্ষমা কৰিব, ক্ষমা খুজিছোঁ।